হেল্ল' এভৰিৱান, পালেং শাকৰ লগত মাছৰ আঞ্জা এখন কাৰ কাৰ প্ৰিয় বাৰু? মই আজি কেনেদৰে ৰান্ধো চাওঁ আহক। প্ৰথমে পালেং শাক কেইডাল বাছি ল'লোঁ আৰু মাছ কেইপিচ ধুই হালধি নিমখ আৰু অকণমান তেল সানি ল'লোঁ। আৰু এইফালে পালেং শাক, এটা আলু, এটা পিঁয়াজ, এটা বিলাহী আৰু দুটা কেঁচা জলকীয়া, আদা নহৰু অকণমান থেতালি লৈ সকলোবোৰ ৰেডি কৰি ল'লোঁ। আৰু মাছ কেইপিচ হাফ ফ্ৰাই কৰি ল'লোঁ। যিহেতু মাছৰ জোল খাবলৈ হ'লে আধা ভজাকৈ ল'লে বেছি সোৱাদ হয়। তাৰপিছত মাছ ফ্ৰাই কৰা তেলখিনিতে কেইটামান পাঁচফোৰণ ফুটাই লৈ কাটি থোৱা পিঁয়াজ, আদা নহৰু পেষ্ট, কেঁচা জলকীয়া কেইটা দি অকণমান ৰঙচুৱা হ'লৈকে ভাজি ল'লোঁ। তাৰপাছত আলু আৰু বিলাহীৰ লগতে সোৱাদ অনুসৰি নিমখ হালধি দি অকণমান সিজিবলৈ দিলোঁ। অকণমান দেৰি সিজাৰ পিছত মিহি মিহিকৈ কাটি থোৱা পালেং কেইডাল দি আৰু অলপ ভাজি ল'লোঁ। ভাজি থকা শাকখিনি অকণমান কেৰাহীত লাগি ধৰা যেন অনুভৱ হ'লে ইয়াত পৰিমাণ অনুসৰি পানী দি অলপ সিজাই দুটামান উতল অহাৰ পাছত মাছ কেইপিচ দি দিলোঁ। এতিয়া জোখমতে জোলকণ ৰাখি আমাৰ পালেং শাকৰ লগত মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আজি ৰাতিৰ ভাত সাজত আছিলে শাক আৰু মাছৰ তৰকাৰী, মাছৰ পেটুৰ লগত ভাত ভজা, পকৰি, পাপৰ, আমৰ আচাৰ আদি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই, আকৌ আহি আছোঁ অন্য এটা মিনি ভ্লগ লৈ।